হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ আৰ এডুকেশ্যন চেনেল। আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ আহিছোঁ। ভিডিঅ'টো হৈছে সংখ্যা লিখাৰ ধাৰণাৰ দ্বিতীয় খণ্ড। মই ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ 1ৰ পৰা 10লৈকে সংখ্যা লিখাৰ পদ্ধতি। মই এই ভিডিঅ'টোত আলোচনা কৰিম 2টা অংক বিশিষ্ট সংখ্যা লিখাৰ বিষয়ে। এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটি বজাই দিয়ক, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰ আগত চাব পাৰে। এতিয়া সংখ্যা আমি কিয় পঢ়িব লাগে? সাপোজ বা ধৰি লওক আমাৰ হাতত আছে কেইটা 10টা মাৰ্বল আছে। মই ইয়াৰ আগৰ ভিডিঅ'ত 10লৈকে সংখ্যা গণিবলৈ শিকিছিলোঁ, গতিকে মোৰ হাতত 10টা মাৰ্বল আছে। মই 10টা মাৰ্বল গণিব পাৰিম। এটা মাৰ্বল, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা। এতিয়া আমি 10টা মাৰ্বল গণিব পাৰিম। এতিয়া মাকে যদি কি হয়, মোৰ হাতত আছে কেইটা মাৰ্বল? 10টা মাৰ্বল। এতিয়া আমাৰ মাকে যদি আৰু এটা মাৰ্বল দিয়ে, তেনেহ'লে কিমান হ'ব? 1 10 1 কিমান হ'ব? 11টা। এতিয়া আৰু এটা মাৰ্বল দিলে কিমান হ'ব? 1 10 কিমান হ'ব? 2। কিমান হ'ল? 1 10 2 12। এনেকৈ আৰু এটা মাৰ্বল দিলে কিমানটা মাৰ্বল হ'ল? 1 10 3টা মাৰ্বল হ'ল। তেনেহ'লে মাৰ্বল হ'ল কিমানটা? 13টা মাৰ্বল। এনেকৈ আমি গণিব পাৰিম। এই গণিবৰ কাৰণে আমাৰ কি হৈছে, কিছুমান মাৰ্বল, কিছুমান বস্তু গণিবৰ কাৰণে আমাৰ কি হৈছে, সংখ্যা লিখিব লাগে আৰু পঢ়িব লাগে। গতিকে আমি সংখ্যা লিখাৰ ধাৰণাটো অলপ আগবাঢ়ি যাওঁ। এতিয়া সাপোজ কি আছে, আমাৰ 10টা মাৰ্বল হাতত আছে। গতিকে এইটো আছে মোৰ হাতত আছে। তে মাকে দিলে এটা মাৰ্বল। কিমানটা মাৰ্বল হ'ল? 1 10 10। ইয়াতে কিমান হ'ল? 1 10 1 1 10 1 কিমান হ'ল? 11। তাৰপিছত মাকে দিলে 2টা মাৰ্বল, তেনেহ'লে 1 10 2 12। এটা আমি এনেকৈ 11 12 হাতত আছে 10টা মাৰ্বল। 3টা মাৰ্বল মাকে দিলে কিমানটা মাৰ্বল হ'ল? 10 1 10 3 13 1 10 3 13 13টা মাৰ্বল হ'ল। 1 10 আৰু মাকে দিলে 4টা মাৰ্বল যদি দিয়ে, তেনেহ'লে হ'ব 14। মাৰ্বল। মাকে দিলে 5টা মাৰ্বল, 15টা মাৰ্বল। 15টা। ষোল্লটা মাৰ্বল। আৰু কি আছে, 10টা আৰু দিলে যদি 7টা মাৰ্বল দিয়ে, তেনেহ'লে হ'ব 17টা মাৰ্বল। 17টা মাৰ্বল। যদি 8টা মার্বল দিয়ে 18টা 18
9টা মার্বল যদি মাকে দিয়ে তাহলে 19 19টা মার্বল যদি 10টা মার্বল দিয়ে 10টা আর 10টা মার্বল 10 এক 10 আর এক 10 কি 10 হল 2 10 মানে কি 20 বা 20 2 10 20 ইয়াৰ পিছত 20টা মাৰ্বলৰ পিছত যদি আমাক আৰু এটা মাৰ্বল দিয়ে তেনেহলে 20 আৰু প্লাস 1 হ'ব 21 20 প্লাস 2 হ'ব 22 এনেকে হ'ব 3টা দিলে 23 24 25 27 28 29 30 তাৰপিছত হ'ব 30ৰ পিছত 30 3 10 30 এটা হল 3 10 30 আর একটা মার্বল যদি মাকে দিয়ে তাহলে 31 হবো 31 32 33 34 35 36 38 38 39 40 তাৰপিছত 41 42 43 44 45 46 47 48 49 50 তাৰপিছত 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 10 এই আছিল আমাৰ ভিডিওটো ইমানেই
যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'সমূহ এতিয়ালৈকে চাব পৰা নাই। থেংক ইউ।